নমস্কাৰ বন্ধুসকল, মই নিৰঞ্জন লাহন এছএনএল প্লাছ ইউটিউব চেনেলত আপোনালোকক স্বাগতম জনাইছোঁ। মই আজি আপোনালোকক ক'ম truelancer.com। অৰ্থাৎ truelancer এটা হৈছে এনেকুৱা এটা ৱেবছাইট, যিটো ৱেবছাইটত আপোনালোকে ডাটা এণ্ট্ৰিৰ পৰা ধৰি ইউটিউবৰ পৰ্যন্ত যিকোনো কাম কৰি আপোনালোকে ইনকাম কৰিব পাৰিব। এইটো এটা পাৰ্ট টাইম ইনকাম বুলি ধৰিব পাৰিব আপোনালোকক মই লাইভ দেখুৱাই দিম আপোনালোকে কেনেকৈ ৰেজিষ্ট্ৰেশ্যন ক'ত গৈ কৰিব লাগিব। আহক ভিডিঅ'টো শেষলৈকে চাই থাকক। ইয়াতে আপোনালোকে প্ৰথমতে যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰিব আৰু ইয়াত আপোনালোকে টাইপিং কৰিব লাগিব truelancer.com। truelancer.com বুলি মাৰি দিয়ালে হ'ল, বা মই truelancer বুলি মাৰিছোঁ আৰু এনেকা এটা ৱেবছাইট আহি যাব। ইয়াত দেখা পাইছে www.truelancer.com। ইয়াত আপুনি ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকক truelancer.com-ত ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। ৰেজিষ্ট্ৰেশ্যনটো ফ্ৰী হয়, আপোনালোকে তাত কোনো ধৰণৰ পইচা দিব নালাগে। আৰু আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছত আপোনালোকে তাত মাত্ৰ আপোনালোকৰ কিছুমান ডাটা এণ্ট্ৰি কৰিব লাগিব। ডাটাটো মই আপোনাৰ বেছি কোনো হেৰি নাই, মই দেখুৱাই দিম আপোনালোকে। ইয়াত দেখা পাইছে এইটো চাইন ইন এণ্ড চাইন আপ, ইয়াত ক্লিক কৰি দিব। ইয়াত ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াত আপোনাৰ নাম, মই নিজেও ৰেজিষ্ট্ৰেশ্যন কৰি থোৱা আছে, মই আপোনালোকক দেখুৱাই দিম। ইয়াত আপোনালোকে আপোনাৰ নাম দিব লাগিব, আপোনাৰ ফাৰ্ষ্ট নাম, লাষ্ট নেম, আৰু আপোনাৰ ইমেইল আইডি এটা দিব লাগিব আৰু এটা পাছৱৰ্ড দিব লাগিব। চাইন আপ কৰি দিব লাগিব। চাইন আপ কৰি দিয়াৰ লগে লগে আপোনাৰ এটা ইমেইলত মেছেজ যাব আৰু সেই তাৰ পৰা গৈ আপোনালোকে ভেৰিফাই কৰিব লাগিব যে আপোনাৰ একাউণ্ট হয়। আৰু সেই একাউণ্টটো ভেৰিফাই কৰি দিয়াৰ লগে লগে আপোনাৰ মই দেখুৱাই দিছোঁ এনেকুৱা ধৰণৰ এটা ইণ্টাৰফেচ খোল খাই যাব। এনেকুৱা ইণ্টাৰফেচ খোল খাই যাব। তাৰপিছতে আপোনালোকক মই দেখুৱাই দিছোঁ প্ৰফাইলটো আপুনি ছেট কৰিব লাগিব। প্ৰফাইল এখন ফটো দিব লাগিব। মাই প্ৰফাইলত মই ফটো দিয়া আছে আৰু আপোনালোকে ইয়াত অলপ লিখি দিব লাগিব। চাওক, আপোনালোকে এবাউটত লিখি দিব লাগিব। আপোনালোকে মাই প্ৰফাইলত মই দেখুৱাই দি আছোঁ। চাওক, আপোনালোকে ইয়াত লিখি দিব লাগিব আই এম এ ট্ৰেইন ডাটা এণ্ট্ৰি অপাৰেটাৰ। মই অলপ লিখি দিছোঁ যে মই কাম জানো আৰু মই বৰ ফেমিলি মেম্বাৰ এণ্ড ষ্টুডেণ্ট প্লিজ হেল্প চাৰ্টিফিকেট। আৰু আপুনি কি কাম কৰিব বিচাৰে, ডাটা এণ্ট্ৰি, মই কি কাম কৰিব বিচাৰোঁ ইয়াত লিখি দিছোঁ। চাওক, ডাটা এণ্ট্ৰি এণ্ড কপি টাইপিং। আৰু আপোনালোকে এতিয়া মেইন কথাটো হ'ল, এইটো আপুনি দিয়াৰ পিছত আপোনালোকে কি কৰিব, আৰু এইটো এটা 100% হেৰি হয়, আপোনালোকে ইয়াত পইচা পাবই। আপোনালোকে কাম যদি ভালকৈ কৰে তেতিয়াহ'লে পইচা পাবই। আৰু মই সেইকাৰণে দেখুৱাই দিছোঁ ইয়াত ডাছবৰ্ডত গৈ ক্লিক কৰি দেখুৱাই দিছোঁ আপোনালোকে কেনেকৈ আপোনালোকে ইয়াত দিব যে মই কেনেকৈ কাম কৰিম। আপোনালোকে তাত দিব লাগিব যে মই 10ৰ পৰা মই 20 মিনিটহে কাম কৰিব পাৰিম, বা 30 মিনিট কাম কৰিব পাৰিম এদিনত বা সপ্তাহত। গতিকে সেইটো আপোনালোকে দি দিব লাগিব, ছেট কৰিব লাগিব। চাওক, মই আকৌ মাই প্ৰফাইলত গৈ মই দেখুৱাই দিছোঁ আপোনালোকক। চাওক, কাৰেণ্ট পাৰ্ট টাইম মই 10ৰ পৰা 30 মিনিট সময় মই পাওঁ বুলি দিছোঁ। তাৰপিছতে আহক, এতিয়া মই ডাছবৰ্ডত গৈ দেখুৱাইছোঁ আপোনালোকে ক'ত গৈ আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছত ক'ত আপোনালোকে জব বিচাৰিব। চাওক, এটা হৈছে পাৰ্ট টাইম জব। আপোনালোকে ইয়াত চাওক ফাইন জব দেখা পাইছে। ফাইন জবত গৈ ব্ৰাউজাৰ জব ৰিকমেণ্ডেড মাই জব ক্লিক কৰিব লাগিব। ব্ৰাউজ জব, ইয়াত আপোনালোকে ক্লিক কৰি দিব লাগিব। ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ সন্মুখত বহুতো আহি যাব। মই দেখুৱাই দিছোঁ। মই যিহেতু দিছিলোঁ, কি দিছিলোঁ, মই দিছিলোঁ ডাটা এণ্ট্ৰি এণ্ড কপি পেষ্ট। গতিকে ডাটা এণ্ট্ৰি এণ্ড কপি পেষ্টবিলাক ইয়াত আহিব। আপোনালোকে ইয়াত ফিল্টাৰত গৈ আপোনালোকে চাৰ্চ কৰিব পাৰিব কি আছে, কি আপুনি বিচাৰে, কি কৰিব বিচাৰে। আপুনি চাওক, আপোনাৰ বুক কভাৰ এণ্ড পেজ লেআউটত কভাৰ ডিজাইন দিব লাগে। ই বুক ডিজাইন আৰু বুক কভাৰ ডিজাইন কৰিব লাগে, আৰু সেইটো আপোনাৰ কৰি দিয়াৰ কাৰণে আপোনাক দিব। চাওক, 8 প্ৰপ'জেল আছে। চেণ্ড প্ৰপ'জেল কৰি দিয়াৰ লগে লগে আপোনাৰ ইমেইলত আহি যাব আৰু আপুনি কাম আৰম্ভ কৰিব লাগিব। ইয়াতে গৈ আপোনালোকে তেওঁলোকলৈ মেছেজ পঠাব লাগিব, কিন্তু মই এতিয়া নকৰোঁ, কাৰণ মই এতিয়া আপোনালোকক দেখুৱাই আছোঁ জাষ্ট। আৰু ইয়াত চাওক, আপোনালোকক সেইটো কামৰ কাৰণে ডিজাইন কৰি দিয়াৰ কাৰণে আপোনাক দিব। চাওক, আপোনালোকে HTML কাম আছে, বহুতো ইয়াত ডিজাইনৰ কাম আছে। আপোনালোকে চাওক, ইয়াত ঘণ্টাত আপোনাক দিব। আপোনালোকে সেইটো ঘণ্টাত নহয় দেই, এইটো আপোনালোকৰ মই যিটো দেখুৱাইছিলোঁ বুক কভাৰ এণ্ড পেজ লেআউট, এইটো আপোনাৰ হৈছে সম্পূৰ্ণ কাম কৰি দিলেহে আপোনাক দিব ইমান টকা। আপোনালোকে সেইটো আপুনি পাৰ্ট টাইম হিচাপেও কৰিব পাৰে, আপোনালোকে লং টাইম হিচাপেও এইটো কৰিব পাৰে। এতিয়া আপোনাক মই দেখুৱাই দিছোঁ কপি টাইপিং টেষ্ট। সেইটো আপোনালোকক ঘণ্টাত কিমান দিব, কিমান চাওক। এইটো ডাটা এণ্ট্ৰি, ভিডিঅ' স্ক্ৰিপ্ট, ভিডিঅ' এডিটিং, এইটোৰ কাৰণে আপোনাক ঘণ্টাত দিব 348 টকা। 50টা আছে। চেণ্ড প্ৰপ'জেল কৰি দিয়াৰ লগে লগে আপোনাক দি দিব। এইটো হৈছে 3 ঘণ্টা সময়। 3 ঘণ্টাৰ মূৰত আপুনি দিব লাগিব সেইটো, আৰু সেইটো আপুনি পাব 348 টকা পৰ্যন্ত আপুনি পাব পাৰে। মই ইয়াত আৰু আপোনালোকক দেখুৱাই দিম। আপোনালোকে স্কিল প্ৰজেক্টটো আপোনালোকে ইয়াত ছিলেক্ট কৰিব পাৰে। আপোনালোকে ইয়াত আপুনি চাৰ্চ কৰিব পাৰে ডাটা এণ্ট্ৰি।
মই ইয়াত আপোনালোকক দেখুৱাই দি আছোঁ। ইয়াত ইউটিউবৰ বিষয়ে আপুনি বহুতো আপোনাৰ আছে এনেকুৱা এটা ৱেবছাইট যিটো ৱেবছাইটত আপুনি বহুতো আপুনি কাম কৰিব পাৰিব। মই তাৰে ভিতৰত দুই এটা দেখুৱাই দি আছোঁ। ইয়াত মই ডাটা এণ্ট্ৰি কাম দেখুৱাই দিম। আপোনালোকে চাব পাৰে ডাটা এণ্ট্ৰি কৰি মই চাৰ্চ কৰি দিছোঁ। আপুনি চাওক ডাটা এণ্ট্ৰিৰ কাৰণে আপোনাক কিমান ঘণ্টা দিব, কিমান টকা পৰ্যন্ত আপোনালোকক দিবলৈ সাজু হৈছে, কিন্তু আপোনালোকে ডাটা এণ্ট্ৰিটো ভালদৰে কৰিব লাগিব। আৰু সেই ডাটা এণ্ট্ৰিটো আপোনালোকে আমাৰ ইয়াৰ ক্ষেত্ৰত অসমৰ বা ইণ্ডিয়াৰ ক্ষেত্ৰত আপোনাৰ তেনেই নগণ্য, কিন্তু এইবিলাক আপোনালোকৰ বাহিৰৰ কাণ্ট্ৰিত এইটো এটা পকেট মানি বুলি ধৰা হয়। গতিকে আপোনালোকে চিন্তা নহয়, আপোনালোকে এইটো এটা কাম কৰি আপোনালোকে ভাল ধৰণৰ এটা খৰচ উলিয়াব পাৰিব। এইটো এটা পাৰ্ট টাইম হিচাপে। আহক চাওক, মই ইয়াত চাৰ্চ কৰি দিছোঁ, অকণমান লোড লৈ আছে চাওক, অলপ সময় লাগিব। আৰু যদি ভিডিঅ'টো চাই আপোনালোকে ভাল পাইছে তেতিয়াহ'লে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। মই আকৌ এবাৰ চাৰ্চ কৰি দিছোঁ, যিহেতু লোড হৈ আছে। চাওক নেটৱৰ্কটো কম পাইছে। চাওক ইয়াত আহি গৈছে ডাটা এণ্ট্ৰি, ৱৰ্ড ডাটা এণ্ট্ৰি, এক্সেল, কপি টাইপিং, ডাটা এণ্ট্ৰি যিমানখিনি আছে আপোনালোকে ইয়াত পাই যাব। যিহেতু মই ডাটা এণ্ট্ৰি ইয়াত কাম কৰিবলৈ দেখুৱাই দিছোঁ। চাওক ঘণ্টাত আপোনাক দিব এইটো, আৰু আপোনাক ঘণ্টাত 835 টকা পৰ্যন্ত দিবলৈ ৰাজি আছে তেওঁলোকে। ইয়াতকৈ হয়তো বেছি আছে, কিন্তু কামো সেইমতে কৰিব লাগিব। 4 ঘণ্টাত আপুনি পাব পাৰে 20,880 টকা, কিন্তু ডাটা এণ্ট্ৰি কাম সেয়া আপোনালোকে কষ্ট আছে, অলপ কষ্ট কৰিব লাগিব, আৰু সেইমতে আপোনালোকে ইয়াত ইনকাম কৰিব পাৰিব। আপোনালোকে ইনকাম ইয়াত কেনেকৈ আপোনালোকে ইনকাম কৰিলে, কিন্তু আপোনালোকে ইনকামটো ক'ত ল'ব আহক মই দেখুৱাই দিছোঁ। আপোনালোকে এইটো যিকোনো হয় আপোনালোকে ইয়াত চাৰ্চ কৰিব পাৰে। ইয়াত গৈ আপোনালোকে সেই আপোনাৰ প্ৰয়োজনীয় যিটো কাম কৰিব বিচাৰে আপুনি ইয়াত কৰিব পাৰে, আপুনি এটা পাৰ্ট টাইম কাম হিচাপে। আৰু ইয়াত আপুনি আহক পে'মেণ্ট, যদি আপুনি পালে ইৰাণ কৰিলে, ইয়াত আপুনি পে'মেণ্টত আহিব। পে'মেণ্টত ক্লিক কৰি দিয়াৰ লগে লগে আপুনি চাওক মাই ৱালেট। মই এতিয়ালৈকে এটাও কাম কৰা নাই, ময়ো অ'পেন কৰিছোঁ আৰু আপোনালোককো মই দেখুৱাই দি আছোঁ। আপোনালোকে মাই ৱালেটত ইয়াত পাব, আৰু আপোনাৰ লিগেল নেম যিটো হয় সেইটো আপুনি দিব লাগিব, পান নম্বৰ দিব লাগিব, আৰু আপোনালোকে GST নম্বৰ দিব লাগিব, এড্ৰেছ দিব লাগিব, ছেভ কৰিব লাগিব। তাৰপিছতে আপোনালোকে ৱালেটত উইথড্ৰ কৰিব পাৰিব ইয়াৰ পৰা। চাওক ইয়াত আপোনালোকৰ 0 হৈ আছে মোৰ, ইয়াত আপুনি উইথড্ৰ কৰিব পাৰিব। উইথড্ৰ পদ্ধতি কেনেকুৱা ইয়াত মই দেখুৱাই দিছোঁ। চাওক উইথড্ৰ মেথড ক্লিক কৰি দিয়াৰ লগে লগে বেংক ট্ৰেন্সফাৰ এড কৰিব পাৰে বেংক। আপুনি ইয়াত উইথড্ৰ কৰি দিয়াৰ লগে লগে আপুনি ইয়াত উইথড্ৰ কৰিব, আপুনি ইয়াত ডিপ'জিট কৰিব দৰকাৰ নাই। আপুনি ইয়াত ৰিকুৱেষ্ট পে'মেণ্টত গৈ আপুনি আপোনাৰ একাউণ্টত ট্ৰেন্সফাৰ কৰি ল'ব পাৰে। আৰু সেইটো মই বিষয়ে আপোনালোক পিছত দেখুৱাম। আপোনালোকে প্ৰথম ৰেজিষ্ট্ৰেশ্যন কৰি এবাৰ কামটো কৰি চাওক কেনেকুৱা লাগিব আপোনালোকে। যদি ভাল পায় ভিডিঅ'টো, আৰু যদি আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰক, যদি কিবা অসুবিধা পায় তেতিয়াহ'লে কমেণ্টত জনাব। মই কেনেকৈ ৰেজিষ্ট্ৰেশ্যন কৰে তাৰ ওপৰতো এটা ভিডিঅ' বনাই দেখুৱাই দিম। আজিলৈ ইমানেই আছিলে। যদি ভিডিঅ'টো চাই ভাল পায় লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব, আৰু চেনেলটো এবাৰ ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।